মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল অনলাইন হেল্পলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ প্ৰথম পাঠটিৰ যিখিনি প্ৰশ্ন বাকী আছিলে এই প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰোঁ। আগৰ ভাগত আমি ক ভাগৰ প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰি গৈছোঁ, যে ক ভাগৰ যিখিনি প্ৰশ্ন আছিলে এই গোটেইখিনিৰ বিষয়ে আলোচনা হৈছে। আজি আমি খ ভাগটোৰ বিষয়ে যিখিনি প্ৰশ্ন আছে ভাগটোত সেই প্ৰশ্নখিনিৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া চোৱা, খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। এতিয়া খ ভাগটোত কি দিছে, ভাষাৰ বিষয়ে অধ্যয়নৰ ওপৰত প্ৰশ্ন কৰিব আৰু ইয়াত ব্যৱহাৰিক কিছু সংখ্যক ব্যাকৰণৰ বিষয়ে আমাক ক'ব। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, গীতটিৰ পৰা কাৰ অৰ্থাৎ স্বৰ আমাৰ ব্ৰেকেটৰ ভিতৰত দিয়া আছে, গতিকে স্বৰ কাৰ চিন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰ কাৰ চিন যোগ হৈছে ভাঙি দেখুওৱা। এতিয়া আমাৰ কবিতাটোত কিছু সংখ্যক কি আছে, স্বৰ চিহ্ন যোগ হৈ শব্দ কিছু সংখ্যক গঠন হৈ আছে, সেই শব্দকেইটা আমি উলিয়াই ল'ব লাগে। আৰু উদাহৰণত আমাক এটা দি দিছে, আমি উদাহৰণটো আগতে চাই লওঁ। যেনে ৰূপহী, ৰূপহীত কি আছে, ৰু শব্দটো আছে, তাত কি আছে ৰ দীৰ্ঘৌকাৰ, ৰ যোগ দীৰ্ঘৌকাৰ সমান ৰু। এনেদৰে কিছু সংখ্যক আমাৰ শব্দ আছে, এই কবিতাটোৰ পৰা আমি বিচাৰি উলিয়াই এনেদৰে ভাঙি দেখুৱাই দিব লাগে। এতিয়া আমি প্ৰথমতে শব্দকেইটা বিচাৰি উলিয়াই লওঁ। এতিয়া চোৱা, প্ৰথমতে আমাক ৰূপহী শব্দটো দিয়ে দিছে, এইটোৰ বাহিৰে বাকী কি কি শব্দ আছে আমি কবিতাটোত বিচাৰি লওঁ আগতে। ইয়াৰ পিছত আছে গুণৰো, এইটো শব্দ হ'ব। ইয়াৰ পিছত আছে বিনন্দীয়া, তাৰপিছত আছে মহুৰা, মহুৰা শব্দটো হ'ব। তাৰপিছত আছে চাওঁ লওঁ জন্ম, তাৰপিছত আছে ৰূপৰ। এইকেইটা শব্দ আমাৰ কবিতাটোত পাইছোঁ। এই শব্দকেইটা আমি কি কৰিব লাগে, এতিয়া ইয়াৰ মাজত নিহিত হৈ থকা যিবিলাক স্বৰকাৰ চিহ্ন আছে সেই চিহ্নবিলাক আমি ভাঙি উলিয়াই দেখুৱাই দিব লাগে। এইটো পাঠটিত ভাঙি ৰাখিছোঁ, চাওঁচোন আলোচনা কৰোঁ। এতিয়া চাবা, গীতটিত থকা অন্য যুক্তাক্ষৰযুক্ত শব্দবিলাক, এইটো গীতটিত থকা স্বৰচিহ্ন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা অন্য আখৰবোৰ হ'ল গুণৰো, মহুৰা, ৰূপৰ। ঠিক আছে, এইকেইটা শব্দ পাইছিলোঁ আমি। এতিয়া এইকেইটা শব্দত থকা স্বৰচিহ্নবোৰ ভাঙি দেখুওৱা হ'ল। কি কি স্বৰচিহ্ন আছে এই উদাহৰণটোত যে দেখুৱাই দিছিলে আমাৰ, ঠিক তেনেদৰে আমিও কি কৰোঁ, ভাঙি দেখুৱাই দিওঁ এই শব্দকেইটা। গুণৰো, গু শব্দটো ল'লোঁ, গড় চুকাৰে গু, গ যোগ হচৌ কাৰ অৰ্থাৎ উকাৰ। ঠিক আছে। মহুৰা, হু হচৌকাৰে হু, তাৰপিছত হ যোগ হচৌকাৰ, হচৌকাৰ, উকাৰ যোগ হৈ আছে। ঠিক আছে। ৰূপৰ, ৰু, ৰ দীৰ্ঘকাৰ ৰু, ৰ যোগ দীৰ্ঘৌকাৰ, দীৰ্ঘৌকাৰ যোগ হৈ আছে, অৰ্থাৎ ৰৰ লগত দীৰ্ঘৌকাৰ যোগ হৈ আছে, হৰ লগত হচৌকাৰ যোগ হৈ আছে, গৰ লগত হচৌকাৰ যোগ হৈ আছে। ঠিক আছে, এইকেইটা বুজি পাইছোঁ আমি। নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ। নেক্সট প্ৰশ্নটোত কি দিছে চোৱাচোন, গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা। গীতটিত যুক্তাক্ষৰযুক্ত যিবিলাক শব্দ আছে সেইবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুৱাব লাগিব আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা। যুক্তাক্ষৰবিলাক ভাঙি দি সেই যুক্তাক্ষৰযুক্ত শব্দটোৰে দুটা দুটা নতুন শব্দ গঠন কৰি দেখুৱাব লাগিব। এটা উদাহৰণ আমাক দি দিছে যাতে আমি সহজতে ধাৰণা কৰি ল'ব পাৰোঁ বা বুজি পাওঁ। যেনে চোৱাচোন, বিনন্দীয়া, বিনন্দীয়া শব্দটো লৈছে, লৈ উঠি নদীয়ন্তটো উলিয়াই দিছে, এইটো যুক্তাক্ষৰযুক্ত শব্দ। ইয়াত দুটা শব্দ যোগ হৈ আছে। এতিয়া কি কি শব্দ যোগ হৈ আছে, ন যোগ দ, ন যোগ দ হ'লে কি হয়, নদীয়ন্দ, অৰ্থাৎ এই নদীয়ন্দ শব্দটোৱে দুটা শব্দ গঠন কৰিছে। চোৱা, আনন্দ, নদীয়ন্তটো আছে, সুন্দৰ, নদীয়ন্ত আছে, গতিকে আনন্দ মানে হ'ল ফূৰ্তি আৰু সুন্দৰ মানে হ'ল ধুনীয়া। গতিকে এনেদৰে আমি কিছুমান শব্দ ইয়াত আছে যুক্তাক্ষৰযুক্ত, সেইবিলাক আগতে চাই লওঁ, তাৰপিছত আমি শব্দ গঠন কৰিম। আগতে আমি চাই লওঁ কি কি আছে। এতিয়া চাওঁ, আমাৰ এইটো নালাগে, এইটো দিয়ে আছে গুণৰো, গুণৰটো আছে। তাৰপিছত এনেকৈ চাই যোৱা, বিনন্দীয়া, বিনন্দীয়াটো আমাক দিয়ে দিছে। তাৰপিছত আমাক কি আছে, মহুৰা, মহুৰা আছে। তাৰপিছত চোৱা, এইটো জন্ম আছে। তাৰপিছত ৰূপৰ আছে। এই চাৰিটা শব্দ, এইকেইটা আমি একদম ভাঙি দেখুৱাওঁ। চোৱাচোন বাৰু, ভাঙি দেখুৱালে কেনেকুৱা হয়।
এতিয়া চোৱা যে গীতটিত থকা অন্য যুক্তাক্ষৰযুক্ত শব্দবিলাক হ'ল জন্ম, মুহুৰা, গুণৰো। ঠিক আছে এইকেইটা। এতিয়া চোৱা জন্ম, জন্মত কি আছে নয় ম, ন যোগ ম। ঠিক আছে, দুটা শব্দ যোগ হৈ আছে। এতিয়া এই দুটা শব্দৰে এইটো শব্দৰে আমি দুটা শব্দ গঠন কৰিব লাগে এইটো শব্দ থকাকৈ। যেনে সন্মান, এইটো শব্দ আছে নে নাই চোৱা, এই দুটা যুক্তাক্ষৰযুক্ত শব্দ আছে নে নাই, এইটো শব্দত আছে নৈমম্য। তাৰপিছত আকৌ চোৱা সন্মতি, সন্মতিটো আছে নৈমম্য। ঠিক তেনেদৰে মুহুৰা, সুটো লোৱা, সযোগ হচৌ, ইয়াত কি আছে দুটা শব্দ আমি গঠন কৰি দিওঁ। বহুভাষী, যিয়ে এটাতকৈ অধিক সংখ্যক ভাষা জানে, ইয়াতে বহুত কি আছে সু শব্দটো আছে। বহুৰঙী, এটাতকৈ অধিক ৰং, অৰ্থাৎ যেনে 7 ৰঙী ৰামধনুৰ কথা আমি পাইছোঁৱেই। বহুভুজ মানে এটাতকৈ অধিক বাহু। তাৰপিছত গুণৰো চোৱা গু, তাৰপিছত চোৱা গ যোগ হচৌ গু, গুৰু, গুৰ, গুৰিয়াল। ঠিক আছে, এইকেইটা শব্দ হৈ গ'ল। কবিতাটোৰ পৰা আমি উলিয়াই লৈ তাক যুক্তাক্ষৰবিলাক ভাঙি দেখুৱালোঁ। ভাঙি দেখুৱাই উঠি দুটা দুটাকৈ নতুন শব্দ গঠন কৰি দেখুৱাইছোঁ। ঠিক আছে, বুজিছা। নেক্সট প্ৰশ্ন চোৱা। নেক্সট প্ৰশ্নত কি দিছে চোৱা, উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ইয়াতে উদাহৰণত কিছুমান শব্দ গঠন কৰি দেখুওৱা আছে আৰু সেই শব্দবিলাক চাই তলত দিয়া শব্দবিলাক আমি গঠন কৰিব লাগে। এতিয়া চোৱাচোন ক নম্বৰ উদাহৰণটোত কি দিছে, ৰূপ, ৰূপহী, কাহ, কাহি। ৰূপহত কি হৈছে ৰূপহী হৈছে। তেতিয়া কপাহত কি হ'ব কপাহী হ'ব। কাহত কি হৈছে কাহি হৈছে। চেনেহত চেনেহী হ'ব। বাঁহত কি হ'ব বাঁহী হ'ব। তে মই কিতাপত পাতত এটা লিখি ৰাখিছোঁ চোৱা এইকেইটা। যেনে কপাহ কপাহী, চেনেহ চেনেহী, বাঁহ বাঁহী। ইয়াতে কি যোগ হৈছে দীৰ্ঘইকাৰটো যোগ হৈছে, বেছিকৈ অতিৰিক্তভাৱে দীৰ্ঘইকাৰটো যোগ হৈছে, হয়নে। নেক্সট চোৱাচোন খ উদাহৰণ, ৰস ৰসাল, নোম নোমাল। কি হ'ব ইয়াত জীপ জীপাল, তেজ তেজাল, কোব কোবাল। মই লিখি দিছোঁ চোৱা যে জীপ জীপাল, তেজ তেজাল, কোব কোবাল। ইয়াতে কি হৈছে আকাৰ আৰু ল যোগ হৈছে অতিৰিক্তভাৱে, হয়নে। চোৱা এতিয়া আকাৰ আৰু ল। ঠিক আছে। ঘ নম্বৰ চোৱা উদাহৰণ ঘ নম্বৰ উদাহৰণত কি দিলে সোণ সোণালী, ৰং ৰঙালী। ঠিক কি হ'ব ৰূপ ৰূপালী, জোন জোনালী, ভোগ ভোগালী। ঠিক আছে। এতিয়া চোৱাচোন এয়া ৰূপ ৰূপালী, জোন জোনালী, ভোগ ভোগালী। ইয়াতে কি হৈছে আকাৰ যোগ ল যোগ দীৰ্ঘয়ী। ইয়াত কি হৈছে দীৰ্ঘয়ী যুগ তিনিটা। এইটো স্বৰ চিহ্ন, এইটো ব্যঞ্জন বৰ্ণ, এইটো স্বৰ বৰ্ণ, তিনিটা যোগ হৈছে ইয়াত। খ নম্বৰটো চোৱা উদাহৰণ, খ নম্বৰ উদাহৰণত কি দিছে বিনন্দ বিনন্দীয়া, চহৰ চহৰীয়া, দুখ কি হ'ব দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। এইখিনি চোৱা কি হ'ব এইটো এয়া দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। ইয়াত কি হৈছে দীৰ্ঘয়ী যোগ হৈছে, 29 যোগ হৈছে আৰু আ যোগ হৈছে। এইটো হ'ল স্বৰ ব্যঞ্জন বৰ্ণ, এইটো হ'ল ব্যঞ্জন বৰ্ণ, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ আৰু স্বৰ বৰ্ণ। ইয়াতে অতিৰিক্তভাৱে দীৰ্ঘয়ী 29 আকাৰ এইকেইটা যোগ হৈছে, আতে আকাৰ। নেক্সট প্ৰশ্ন কি দিছে আমাক চাওঁচোন আৰু, দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ সমাৰ্থক লিখা। অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰা শব্দবিলাকক কি বুলি কোৱা হয় সমাৰ্থক শব্দ বুলি কোৱা হয়। এতিয়া আমাক উদাহৰণ এটা দি দিছে চোৱা, সূৰ্য, সূৰ্য শব্দটোৰ সমাৰ্থক শব্দ অৰ্থবিলাক কি এইবিলাক। বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি। এতিয়া সূৰ্য শব্দটোক আমি নকৈ বেলি বুলি ক'লেও আমি কাক বুজিব লাগিব সূৰ্য। ৰবি বুলি ক'লেও কাক বুজিব লাগিব সূৰ্য। ভাস্কৰ বুলি ক'লেও সূৰ্য, তপন বুলি ক'লেও সূৰ্য, ভানু বুলি ক'লেও সূৰ্য, ঠিক এনেদৰে। ঠিক আছে। এতিয়া সূৰ্যক আমি কি বুলি জানো বেলি বুলি জানো, ৰবি বুলি জানো,
ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি আৰু এইবিলাক নামেৰে আমি সূৰ্য দেৱতাক সূৰ্যক জানো। এতিয়া ঠিক তেনেদৰে পদুমক আৰু কি নামেৰে জনা যায় সেইকেইটা লিখিব লাগে। যেনে পদুমক আমি কি বুলি কওঁ সহজতে পংকজ, ঘৰক কি বুলি কওঁ বাসস্থান, আকাশক কি বুলি কওঁ গগন, বায়ুক কি বুলি কওঁ পৱন, পৃথিৱীক কি বুলি কওঁ বসুমতী আই, ধৰিত্ৰী আই, হয়নে? এতিয়া মই এই কাগজত লিখি ৰাখিছোঁ বাদ প্ৰশ্নখিনি চোৱাচোন। চোৱা পদুম, কমল, পদ্ম, নলিনী, পংকজ, শতপত্ৰ, এইকেইটা মানে পদুমকে বুজা যায়। ঘৰক কি বুলি কোৱা যায় গৃহ, আলয়, নিলয়, প্ৰজা আৰু কুটিৰ। আকাশক কি বুলি কোৱা হয় গগন, শূন্য, নৱমণ্ডল, এইকেইটাক কি বুলি কোৱা হয় আকাশ বুলি জনা যায়। অৰ্থাৎ আকাশ বুলি ক'লে আমি গগন বুলিও বুজোঁ, শূন্য বুলি ক'লেও আমি আকাশক বুজোঁ, নৱমণ্ডল বুলি ক'লে আকাশকে বুজোঁ। বায়ুক আমি কি বুলি জানো বায়ুক বতাহ বুলিও কয়, পৱন বুলিও কয় আৰু সমীৰ বুলিও কয়। সমীৰ বুলি ক'লেও আমি কাক বুজিব লাগিব বতাহ, পৱন বুলি ক'লেও বতাহ আৰু বতাহ বুলি ক'লেও আমি বায়ুকে বুজিব লাগিব। এতিয়া পৃথিৱীক আকৌ কি নামেৰে জনা যায় বসুমতী, বসুন্ধৰা, ধৰিত্ৰী, মৰ্ত, মেদিনী, এইবিলাক কি বুলি কৈছে বসুমতী অৰ্থাৎ পৃথিৱীৰ নাম। পৃথিৱী বুলি ক'লে আমি বসুমতী বুলিও বুজোঁ, বসুন্ধৰা বুলিও বুজোঁ, ধৰিত্ৰী, মৰ্ত, মেদিনী আদিও বুলি বুজোঁ। নেক্সট প্ৰশ্ন এতিয়া তোমালোকে গম পাবা এইবিলাক কোৱা হয় সমাৰ্থক শব্দ। ঠিক আছে, তোমালোকে এই সমাৰ্থক শব্দ ব্যাকৰণবিলাকত বহুত দিয়া আছে। তোমালোকৰ যিবিলাক ব্যাকৰণ আছে ব্যাকৰণবিলাকতো এই সমাৰ্থক শব্দবিলাক আছে, গতিকে ব্যাকৰণবিলাক ঘৰত এবাৰ চাই ল'বা সমাৰ্থক শব্দৰ ভাগটো। নেক্সট প্ৰশ্ন আমাক কি দিছে চোৱাচোন। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে। ইয়াতে কিছু সংখ্যক শব্দ দিয়া আছে, ইয়াৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে, সেইবোৰ বাচিব লাগিব। তাৰ পৰা বিচাৰি উলিয়াই লিখা, তাৰ পৰা বিচাৰি উলিয়াই লিখিব দিছে। ইয়াতে আমাক এটা দি দিছে যেনে চোৱা, যেনে আৰম্ভণি মানে কোনো এটা কাম ষ্টাৰ্ট কৰা বা আৰম্ভ কৰা, তাৰ কি হ'ব তো বিপৰীত হ'লে শেষ। শেষ শব্দটো কিন্তু কবিতাটোত আছে চোৱা, গুণৰো নাই শেষ, এই শেষটো আছে ইয়াতে। এতিয়া নেক্সট প্ৰশ্ন শব্দটো চোৱা কি দিছে আমাক বিচ্ছেদ মানে ছিঙি যোৱা, তেতিয়া কি হ'ব জোৰা লগাই দিয়া কি হ'ব মিলনটো আমাৰ ইয়াতে দিয়া আছে চোৱা এয়া তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু কৰে, মিলন হেতু মানে জোৰা লগাই দিয়া, হয়নে? এতিয়া আমাৰ ইয়াতে কি হ'ব এইটোত বিচ্ছেদ হ'লে মিলন। নিৰস মানে যাৰ ৰস নাই, তেতিয়া কি হ'ব তাৰ বিপৰীত ৰসাল। গতিকে ইয়াত আমাৰ দিয়াই আছে ধুনীয়া বাক্য এটা, ইমান ৰসাল মাটি, গতিকে ইয়াত কি হ'ব ৰসাল, এই শব্দটো আহিব ইয়ালৈ। কুৰূপা মানে দেখিবলৈ কুৎসিত বা বেয়া, তাৰ কি হ'ব দেখিবলৈ ধুনীয়া। কুৰূপা হ'লে কি হ'ব এইটো ৰূপহী মানে ধুনীয়া। তাৰপিছত আছে ঠেক মানে জানোৱে আমি সংকীৰ্ণ, ঠেকৰ বিপৰীত কি হ'ব বহল, এটা দিয়াই আছে বহল। তাৰপিছত অনাদৰ মানে যে মৰম নকৰে, তাৰ কি হ'ব বিপৰীতটো আদৰ, এয়া আদৰে মানে কি কৰে মৰমেৰে আগবঢ়াই লৈ অহা। যে দিৱস মানে কি, দিৱস শব্দটো অৰ্থ পাবলৈ কি হ'ব তোমালোকে হেৰি কৰিব লাগিব যে যিখন হেমকোষ অভিধান আছে, হেমকোষ অভিধানখনত এই শব্দটোৰ অৰ্থটো ধুনীয়াকৈ লিখা আছে তাত। দিৱস মানে দিন আৰু তাৰ বিপৰীত কি হ'ব ৰাতি। ইয়াতে আছে চোৱাচোন, অলেখ দিৱস ৰাতি মানে বহু দিন আৰু বহুত ৰাতি তেওঁ বিচাৰিছে, সেয়া হয়নে? গোটেই জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি, গোটেই জীৱনটো যদিও বিচাৰোঁ দিন আৰু ৰাতি এক কৰি, তেতিয়াও কি নাপাব অসম দেশৰ দৰে তেওঁ ৰসাল মাটি নাপাব। বাক্যটোৰ অৰ্থটোত কোৱাই আছে। পশ্চিম মানে আমি জানো যে সূৰ্য পূবে উদয় হৈ পশ্চিমে মাৰ যায়, অৰ্থাৎ
পশ্চিমৰ বিপৰীত কি হ'ব পূব ঠিক আছে বুজি পাইছা নিশ্চয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা কি দিছে তলৰ অংশ দুটা আস্তানি মিলোৱা অৰ্থাৎ এই কিছু সংখ্যক শব্দ ইয়াত দিয়া আছে এই অৰ্থবিলাক ইফালে দিয়া আছে বা ইফালে অৰ্থবিলাক কি দিয়া আছে সমানভাৱে দিয়া নাই মিলাই দিয়া নাই এইটোৰ অৰ্থ হয়তো কোনোবা ইফালেও থাকিব পাৰে ইয়াতেও থাকিব পাৰে ইয়াতেও থাকিব পাৰে ইয়াতেও থাকিব পাৰে যিটো শুদ্ধ সেই শুদ্ধটোত আমি আস্তানি মিলাই দিব লাগে এটা চোৱা যি চিত্ৰ আঁকে তেওঁ কি বুলি কোৱা হয় চিত্ৰকৰ আছে নেকি চিধা চিধি নাই কি আছে অলপ বেকাকে আছে গতিকে আমি যোনফালে আছে সেইফালে আস্তানি মিলাই দিছোঁ যি ৰসেৰে পৰিপূৰ্ণ গতিকে কি হ'ব ৰখাল এনেকৈ মিলাই দিছোঁ যি সোণৰ নিচিনা বৰণৰ তেওঁ কি হ'ব তেওঁ কি কয় সোণালী গতিকে এনেকৈ গুচি যাব যি গীত লিখে তেওঁ কি কয় গীতিকাৰ আছে ক'ত ইয়াত চিধা চিধিটো নাই গতিকে য'ত আছে তালৈকে কাৰ চিনটো গুচি যাব ঠিক আছে নেক্সট প্ৰশ্ন চোৱা তলৰ শব্দবোৰেৰে বাক্য সাজা আমাক যে কৈছে বাক্য ৰচনা কৰিব দিয়ে এতিয়া এই বাক্য ৰচনাবিলাক আমি ইয়াতে চাব লাগিব অলেখ মানে কি ইয়াৰ অৰ্থ কি বহুত আদৰ মানে হৈছে মৰম পৰিৱেশ মানে এটা পৰিস্থিতি সমাৱেশ মানে বহুত মানুহ একেলগ হোৱা বিনন্দীয়া মানে বহুত ৰঙৰ সমাৱেশ এতিয়া এই শব্দকেইটাৰ বাক্যকেইটা মই কেইটামান বাক্য অসমীয়াতে লিখি ৰাখিছোঁ খাতা এটা বহি এটাত চোৱাছোঁ বাৰু এয়া অলেখ মানে ৰাতিৰ আকাশত অলেখ তৰা ওলায় হয় নে নহয় ৰাতিৰ আকাশতটো গণিব নোৱাৰাকৈ তৰা ওলায় এই গণিব নোৱাৰা বহুতটোৱে হৈছে অলেখ অৰ্থ গতিকে ৰাতিৰ আকাশত অলেখ তৰা ওলায় ঠিক আছে তোমালোকে বেলেগ বাক্য বনাই ল'বা সহজ বাক্য আৰু আদৰ সকলো মাক দেউতাকে ল'ৰা ছোৱালীক আদৰ কৰে অৰ্থাৎ মৰম কৰে নিশ্চয় তোমালোকৰ মা দেউতাই মৰম কৰেই নহয় জানো সেইকাৰণে সহজ বাক্যটোকে দি দিছোঁ যে সকলো মাক দেউতাকে ল'ৰা ছোৱালীক মৰম কৰে পৰিৱেশ অসম ৰাজ্যৰ পৰিৱেশ মনোমোহা অসম আমাৰ ৰাজ্যখনৰ পৰিৱেশটো কি খুব সুন্দৰ ইয়াৰ জলবায়ু বহুত গৰমো নহয় বহুত ঠাণ্ডাও নহয় কেওফালে গছ আছে গছ গছনিবিলাক চিৰসেউজীয়া কিছু সংখ্যক গছৰ পাত চিৰদিন সেউজীয়া হৈ থাকে নহয় গতিকে অসম ৰাজ্যৰ পৰিৱেশ মনোমোহা এই বাক্যটো লিখি দিছোঁ তোমালোকে ইয়াতকৈ সহজ পালে আকৌ সহজ বাক্য এটা লিখিবলৈ চেষ্টা কৰিবা সমাৱেশ মানে কৈয়ে দিয়া হৈছে যে কি বহু মানুহ একগোট হোৱা আমাৰ বহুত মানুহ কেতিয়া একগোট হয় উৎসৱ পূজা পাৰ্বণত মানুহবিলাক আমাৰ কি হয় একগোট হয় সেয়া দিছোঁ দুৰ্গা পূজাত বহুতো মানুহৰ সমাৱেশ হোৱা দেখিবলৈ পোৱা যায় বিনন্দীয়া মানে বিভিন্ন ৰং একগোট হৈ থকা মানে বিভিন্ন ধৰণৰ কি বুলি ক'ব এইটো ৰঙৰ একগোট হৈ থকা অসমৰ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য চিৰবিনন্দীয়া মানে খুব মনোমোহা ভাল লাগে অসমৰ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যটো চিৰবিনন্দীয়া সদায় আনন্দদায়ক ঠিক আছে এইকেইটা প্ৰশ্ন হৈ গ'ল আজি আমি খ ভাগৰ প্ৰশ্নখিনি আলোচনা কৰিলোঁ আকৌ নেক্সট আমি কি কৰিম গ ভাগৰ যিখিনি প্ৰশ্ন আছে সেইখিনি আলোচনা কৰিম নেক্সট এটা ভিডিঅ'ত হ'ব আজিলৈ এৰিছোঁ এতিয়া তোমালোকে কি কৰিবা প্ৰশ্নখিনি ধুনীয়াকৈ বহী এখনত লিখি ৰাখি 2-3 বাৰকৈ অলপ পঢ়িবা লিখি পঢ়িবা তেতিয়া কি হ'ব তোমালোকৰ মন ৰৈ যাব ঠিক আছে আজিলৈ এৰিছোঁ থেংক ইউ ধন্যবাদ পঢ়িবা দেই আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট পাঠৰ প্ৰশ্নবিলাক আলোচনা কৰিলে তোমালোকৰ তাত নটিফিকেশ্যনটো পোনপটীয়াভাৱে গুচি যায় ঠিক আছে এৰিছোঁ ধন্যবাদ